ছাৰ বিয়া দিনাখন আপোনালোকে মাংস ক'ত বনাইছিলে বহুত টেষ্টি আছিল মাংসখিনি কম দেই আপুনি থুছিলে আমি যাক তাক কেলে মাতিমনো তথাপিও আহিলোঁ ফ্ৰী মাংস খালে আৰু এটা কথা ছাৰ আৰু এটা কথা বিয়াৰ পিছত দীপিকাই ফেচবুক হোৱাটছএপ এইবিলাক ইউজ কৰিব দিছেনে আপোনাক নাই নাই আগতে ফেচবুকৰ দুটা একাউণ্ট আছিলে বিয়াৰ পিছত চব ভাঙি দিবলগীয়া হ'ল আৰু কি কৰিম আৰু বিয়াৰ পিছত বেলেগ ছোৱালীৰ লগত কথা পাতিবলৈ ইমান ভাল নালাগেতো এইবিলাক বেয়া কথা মাৰ কচম ইয়াৰ নিচিনা মই পোৱালি দেখা নাই বিয়াৰ পিছত এদিনতে ফেচবুক এৰি দিছে মানে আৰু ছাৰ আপুনি ফেচবুক কৰে না যোনে আহে মোক এটা কথাকে চবে পৰা সুধি আছে ফেচবুক কৰোঁ নকৰোঁ হোৱাটছএপ কৰোঁ নকৰোঁ এইবিলাক মোৰ পাৰ্চনেল কথা মোৰ নাম্বাৰ কাৰোকে নিদিওঁ ফেচবুক নকৰোঁ এইবিলাক চবেই সুধি থাকে মই কেলৈ দিমনো ছাৰ আপোনাক নোজোকাওঁতো মই ঐ তোৰ ভণ্টি এজনী আছে ন চান্দিলা পিনেদি যে চাইকেল চলাই গৈ অহা যোৱা কৰি থাকে হা শুনো তাৰ ভনীয়েকৰ কথা কিয় কৈছে তুমি বহুত ছোৱালীয়ে চাই থাকে দিনটো চান্দিলাত ৰখি ৰখি তোৰ ভণ্টিৰ এক্স আছিল আমাৰ চনু বাবা